হ'ব যদি আপুনি এটা পেৰাশুট লৈ পোনপটীয়াকৈ ৰামায়ণ যুদ্ধৰ মাজত নামি পৰে। চাৰিওফালে বান্দৰ সেনা আৰু মাজত আপুনি আপোনাৰ ভয়ানক অস্ত্ৰ শস্ত্ৰৰ সৈতে। তেওঁলোকে ভাবিলে আপোনাৰ এই মডাৰ্ণ হেলমেটটো কিবা এটা নতুন ফেশ্বনৰ মুকুট। হনুমানৰ সৈতে বন্ধুত্ব হ'ল ঠিকেই, কিন্তু তেওঁৰ এটা ফিষ্ট বাম্প আপোনাৰ বাবে ভূমিকম্পৰ দৰে। মই উলিয়ালোঁ স্মাৰ্টফোন এটা ছেলফিৰ বাবে, আৰু তেওঁলোকে ভাবিলে ইয়াত তেওঁলোকৰ আত্মা বন্দী হৈ গ'ল। আমাৰ পেকেটৰ খাদ্য তেওঁলোকে ভাল নাপালে। আচল শক্তিটো জংঘলৰ ফলতেহে আছে। প্ৰভু ৰামৰ সন্মুখত বহি যুদ্ধৰ নতুন পৰিকল্পনা কৰাটো একেবাৰে নেক্সট লেভেল ফিলিং। লক্ষণক লাগিল এই নাইট ভিজন গগলছবোৰ কোনো অসুৰক চাব পৰা কিবা দিব্য চকু। সুগ্ৰীৱ মহাৰাজক দেখুৱাওঁ যে পাখি নোহোৱাকৈও এই ক্ষুদ্ৰ চৰাইটোৱেই লংকাৰ প্ৰতিটো খবৰ আনিব পাৰে। যুদ্ধৰ আৰম্ভণি। প্ৰথম সংকেত এই ফ্লেয়াৰ গানৰ ৰঙা পোহৰেৰে হ'ব। এতিয়া শিলবোৰ অনুমানত নহয়, এই জিলিকি থকা লেজাৰৰ লক্ষ্যত দলিয়াই দিয়া হ'ব। তেওঁলোকে ভাবিছিল মাত্ৰ ধনুকাৰ চলিব, কিন্তু মোৰ এটা বিস্ফোৰণে সকলোৰে লংকা লগাই দিলে। ডাৱৰৰ আঁৰত লুকাই থকা বন্ধ কৰা মেঘনাদ, মোৰ ওচৰত থাৰ্মেল ভিজন আছে। লংকাত ডংকা বাজি উঠিল। আজি সকলোৱে দেখিলে যে মডাৰ্ণ টেকন'লজি আৰু প্ৰাচীন শক্তিৰ কম্বিনেশ্যন কি হয়। টিমৱৰ্ক হ'লেই লংকা কি গোটেই ব্ৰহ্মাণ্ড জিকিব পাৰি। যদি এই কমাণ্ডৰ স্ৱেগ ভাল লাগিছে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক।